ছোৱালীয়ে ৰাতিপুৱাই গা ধুই আহিলে দেই। গা ধুলা? গুণু ৰাতিপুৱা শুই উঠি কি কৰে? ব্ৰাছ কৰে। তাৰ পাছত হয় নেকি? তাৰ পাছত গা ধোৱা। তাৰ পাছত পটি কৰি গা ধুৱে। তাৰ পাছত ভাত খাওঁ। ভাত খাই আমি কি কৰো? বায়ে ময়ে কি কৰো? স্কুল যাওঁ। এতিয়া বুজিলা? গুডি বেটি দেই তুমি এতিয়া বুজি পালা? আমাৰ গুডগাল দেই আমনি নকৰে। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰে। ব্ৰাছ কৰি কি কৰে? পটি কৰি গা ধুৱে। তাৰপিছত পানী বিস্কুট খায়। তাৰপিছত ভাত খাই আৰু মা আৰু বাক বাই বাই দিয়ে স্কুল যাবলে, হয় না? আৰু তাৰপিছত তুমি খেলি থাকা। গুড গাৰ্ল, গুডি বেটি। মই আমনি নকৰো বুলি কৈ দিয়া। আমনি নকৰা? গুড গাৰ্ল দেই। বাই বাই। বাই বাই কৈ দিয়া।